বন্ধুগণ, আজি অকণমান ইমেজিন কৰক যে আপোনাৰ ওচৰ চুবুৰীয়াত কোনোবাই মাংস বনাইছে, তাৰ ধুনীয়া গোন্ধ ওলাইছে, সুগন্ধময় পৰিৱেশত, আৰু সেই গোন্ধই আহি লাহেকৈ আপোনাৰ নাকত আমনি কৰিছে। তেতিয়া আপোনাৰ বাৰু মনে কি ক'ব? মোক মাংস খাব ইচ্ছা হৈছে, মই খাম। কিন্তু আপুনিও জানে যে আপুনি খাব নোৱাৰে। কিয়? বিকজ না সি মাংস দিব আহিব, না আপুনি ল'ব যাব পাৰিব। মানে কথাটো তেনেকুৱা ন। চ' তেতিয়া মনৰ বেদনা কেনেকুৱা হ'ব? চ' আজি আমি অলপমান সেইটোৱে আলোচনা কৰিম। মতলীয়া বতাহে মাংসৰ গোন্ধ আনিলে, ওচৰৰে কোনোবাই মাংস বনোৱা বুলি। মাংসৰ গোন্ধ নাকত সোমাল, নাকৰ পৰা পেটত গ'ল, পেটৰ পৰা মূৰত গ'ল, মূৰৰ পৰা মুখত আহিল। মই যে মাংস বহুদিন হ'ল খোৱা নাই, কোনোবাই দিব নেকি মোক মাংস? মুখত আহিল। মই যে মাংস বহুদিন হ'ল খোৱা নাই, কোনোবাই দিব নেকি মোক অলপ মাংস? বজাৰ খোলা নাই, মাংসৰ দোকানো নাই, চাৰিওফালে লকডাউন। কিমান ফটো চাম, মাংসটো মাৰে সান্তনা মনক মই দি আছোঁ। লকডাউন খুলিলে বজাৰত গৈ মাংস